वा लेट जाबाय लोगोफोर अब्लाबो नोंथांमोनखौ सांग्रांनि थाखाय भिडिअ लाबोदों तो नोंथांमोना गुरु भाषायाव जानाय जाथायखौ एसेबाबो मिथिखाबाय ससियेल मिडियायाव बेनि थाखाय नोंथांमोनखौ आं दिनै सांग्रांनि थाखाय भिडिअ लाबोदों जों बयबो एलार्ट जा बा सांग्रां जा नङाबा बबेबाफोर सोरनिबा दायाव सोरनियाबा माने जाहैनो हागौ आरोना बैफोरबायदि पिकनिक स्पट्सआव बैफोरबायदि पिकनिक जाग्रा जायगाफ्राव थाङोबा नाङा आरो बेला मोनाफ्राव माने बाहागो लायो नाङा बैफोरबायदि प्रग्रामफ्राव बेफोरबायदि जायगाफ्राव माला मा जागोन सोरनि जिउआव मा जागोन सोरखौ मा खालामगोन बेयाव रावबो बुंस' हाया बेनि थाखायनो नोंथांमोना बेफोरबायदि जायगायाव थाङैया गाहाम दा नैबे सिमन किस्कुखौ सोरबा देगारजों मोनायाव सुनानै गालांदों दा बिनिनो गोबां लामा लामा आदिबासिफ्रा बा सानथालिफ्रा लावथि लायै गिदिंगासिनो दङ माने जास्टिस फर होननानैहाय माबा रोङा आरोना रेलि गिदिंगासिनो दङ बा थाबायगासिनो दङ नङाब्ला नोंथांमोनहा बै जाथायाव गोग्लैनो हागौ बा नोंथाङाबो दाय खालामजानो हागौ बेनिखायनो जोंनि रायजो राजाफ्रा एसे सांग्रां जाबानो जाबाय बैफोरबायदि जायगाफ्राव दा थांसै बेनि थाखायनो नोंथांमोनहा बा नोंथांमोनखौ गुरै खावलायहरदों बा आंनि भिडिअनि गेजेरजों नोंथांमोनखौहाय जाफेराखि नुबाय नोंथांमोना नुखाबायानो आरो जाफेराखि नुवाखै नोंथांमोना सांग्राङै जादो आरोना थ' आंनि भिउवार्सफोर सोरबा सोरबा जुदि माने नुखादोंबा नुदोंसै आरो बेखौनो नोंथांमोननो खोन्थानो थाखाय आं भिडिअ लाबोनाय जाबाय भिडिअआ लेट जाबाय दहाय फुङावनो होनांगौमोन आङो मानो होनबा आं ख्रिस्टमास केर'ल गिदिंनो थाखाय जेबो मबाइलखौ नायनो मोनाखै मबाइलखौ खेवनो मोनाखै बेनि थाखायनो नोंथांमोनहा नुवाखैबो जानो हागौ आरोना थ' आं दिनैनि भिडिअखौ बे भिडिअनि गेजेरजों बा बे नैबे भिडिअ क्लिपनि गेजेरजों फोजोबगोन आरो एसेनोसै পৰ্যায়তে আজি আসামবিতে তেখেতসকলৰ প্ৰায় 150 মান মানুহ আহি পেলাই আমাৰ থানাৰ কেম্পাছত আহি আউটপোষ্ট গুৰুভাষা আউটপোষ্ট কেম্পাছত আমি আহি সোমাইছেহি আৰু তেখেতসকলৰ লগত আমি আলোচনাৰ মাধ্যমেৰে উইদাউট ইউজিং ফ'ৰ্চ আমি তেখেতসকলৰ লগত কথা পাতি তেখেতসকলক বাহিৰলৈ ওলাই গৈছে আৰু বৰ্তমান আমি তদন্তত লাগি আছোঁ কিন্তু অকণমান এনেকুৱা সময়ত আমাক অকণমান সময় দিলে আমাক ভাল আমি নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হ'ব খালি ৰাইজে বস্তুটো আমাক সহায় কৰিব লাগিব তেখেতসকলে সকলোৱে কালি নিশা আপোনালোকে প্ৰতিবাদকাৰীসকলৰ আলোচনাত বহিছিল স্থানীয় লোকৰ আলোচনাত বহিছিল তেওঁলোকে সন্তুষ্ট কৰিব পৰা প্ৰতিশ্ৰুতি দিব পৰা নাছিল নহয় নিশ্চয় আমি এটা সুফল পাবলৈ সক্ষম হ'ব খালি ৰাইজে বস্তুটো আমাক সহায় কৰিব লাগিব তেখেতসকলে সকলোৱে কালি নিশা আপোনালোকে প্ৰতিবাদকাৰীসকলৰ আলোচনাত বহিছিল স্থানীয় লোকৰ আলোচনাত বহিছিল তেওঁলোকে সন্তুষ্ট কৰিব পৰা প্ৰতিশ্ৰুতি দিব পৰা নাছিল নহয় তেনেকুৱা কথা নহয় তেওঁলোকে ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰমেশ্যন আছে নেকি তেওঁলোকৰ কোনো ইনফৰমেশ্যন নাই আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে যিজন ল'ৰা ইঞ্জুৰি হৈছে তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন আৰু ৰাতি 7 বজাৰ কথা 6:45 তেনেকুৱা কথা গতিকে সম্পূৰ্ণ আন্ধাৰ তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই গতিকে তেওঁলোকেই যদি চিনি নাপায় তা আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যদি দেখিলে তো হয় আমি তদন্ত কৰিম কেনেকৈ আমাক তদন্ত কৰিবলৈ সুবিধা দিব লাগিব নহয় সেইটোৱে কথা মই ৰিকুৱেষ্ট কৰিম যে এই কোনো ধৰণৰ যাতে সকলোকে আপোনালোকৰ মাধ্যমেৰে মোৰ এটা অনুৰোধ কোনেও যাতে আইন হাতত তুলি লৈ পেলাই এনেকুৱা ধৰণৰ কাৰ্য থানাৰ ভিতৰত আহি সোমোৱা কামটো আকৌ নকৰে আৰু এইটো দেখা গৈছে যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে যিহেতু সংগঠনসকলেও তেওঁলোকে উপস্থিত আছিল কিন্তু কিবা আলোচনাত মিলিত তেওঁলোকে সংগঠনৰ মানুহখিনিও আমাক সহায় কৰিছে তেওঁলোকৰ মাধ্যমেৰে আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু তেওঁলোকক আমি বুজাইছোঁ যে এইখিনি কৰি থাকিলে ল'ৰাজনে উচিত ন্যায় পাবলৈ সক্ষম দেৰি হ'ব সেইটোৱে কথা আৰু আপোনালোকেও এই কথাটো সকলোকে আপোনালোকৰ মাধ্যমেৰে মই অনুৰোধ জনাইছোঁ যে কোনেও যাতে আইন হাতত তুলি নলয় আমাক কৰিবলৈ সুবিধা দিব লাহোটিৰ যিটো পিকনিক স্পট আছে সেইটো লৈ প্ৰশ্ন উত্থাপন হৈছে চাওক সেইটো ঘটনা পিকনিকটো এটা অন্ততঃ তাৰ পৰা 2-2.5 কিলোমিটাৰ দূৰত আছে পিকনিকৰ লগত এই ঘটনাটোৰ কোনো সম্পৰ্ক নাই কাৰণ সেইটো ৰাস্তাতহে হৈছে আৰু কোনো পিকনিকৰ পৰা কোনো গ্ৰুপ আহি পেলাই বা এওঁলোকৰ লগতো কোনো গ্ৰুপ নাই ইয়াত কোনো গ্ৰুপৰ কথা নহয় এইটো ইণ্ডিভিজুৱেলি তেওঁ আছিলে লগত আৰু কোনোবা এজন যুৱক আছিলে আৰু সিফালৰ পৰা কোনোবা বাইকত আহিছিলে ল'ৰা দুজন পিকনিকটো এটা বহুত দূৰত থকা এটা বস্তু এটা তাত কালি মই গৈছোঁ তাতো দেখিছোঁ তাত কোনো তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ কথা গধূলি তেনেকুৱা তাত নাই ধন্যবাদ